হেঁপাহৰ ভোগালীক আদৰিবলৈ আপোনালোকে কেনেধৰণে প্ৰস্তুতি চলাইছে জনাব দেই। আমিও পিঠাগুড়ি খুন্দিলোঁ। মই খুন্দা নাই বাৰু, মা আৰু খুৰীয়ে পিঠাগুড়ি খুন্দি আছে, বৰা চাউলৰ পিঠাগুড়ি। আজি আমি বৰা চাউলৰ পিঠা বনাম। এই পিঠাবিধক আকৌ আমি বগা পিঠা বা তিল পিঠা বুলি কওঁ। ঠাইভেদে বাৰু ইয়াৰ নাম বেলেগ বেলেগ, কিছুৱে আকৌ খোলা চাপৰীয়া পিঠা বুলিও কয়। বিভিন্ন নাম আছে ইয়াৰ ঠাইভেদে, মই বাৰু ইমান নাম নাজানো। আপোনালোকে যদি জানে মোক জনাব দেই। মই এই পিঠাবিধ বনাই বহুত ভাল পাওঁ আৰু বিহুৰ আগত এনেধৰণে জুইশালত পিঠা বনোৱাৰ আনন্দই সুকীয়া নহয়নে? মোৰ এনেকৈ আকৌ পিঠা বনাবলৈ পালেহে বিহু বিহু লাগে। মই খায়ো বহুত ভাল পাওঁ বাৰু এইবিধ পিঠা, আৰু মই বনায়ো বহুত ভাল পাওঁ, আৰু আজিও বনালোঁ, আপোনালোককো দেখালোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই, আৰু আগতীয়াকৈ আপোনালোক সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল।